কবিতাৰ শিৰোনাম আশা। কবি হেম বৰুৱা, আবৃত্তি অমৃত। মাজনিশা নিবিড় অন্ধকাৰ, পৃথিৱীখন নীৰৱ নিতাল। এয়া কান্দিছে কোনে? কাৰ অহৰিৰি আত্মা এয়া? কান্দি কাটি হৈছে বাউলি, বানপানীয়ে লৈ গ'ল সকলো মহিমূৰ কৰি। স্বামী গ'ল কোনো এক নিৰাকাৰ জগতলৈ, কপালৰ ফুট তাইৰ মজ খাই গ'ল। অকণমান পোনাকণে বুজা নাই একো, সি সোধে আই দেউতা আজি নাহে নেকি বাৰু? বানপানীৰ গৰাখৰ পৰা বুকুত সাৱটি লৈ মাতৃয়ে কয়, শুই থাক সোণৰ পুতলি মোৰ, শুই থাক মোৰ কোচতেই থাক শুই। ৰাতিপুৱাবলৈ আৰু সৰহ পৰ নাই, নেকান্দিবি বাছা ধন, এই এন্ধাৰ জাকৰ সোনকালেই মৃত্যু ঘটিব। আমি ভাত পাম, কাপোৰ পাম, থাকিবলৈ ঘৰ পাম, এই আশাকেই বুকুত বান্ধি আমি জীয়াই থাকোঁ, জীয়াই থকাই আমাৰ কাম। আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া।